য'ত য'ত বিজেপিয়ে খেলিব বিশেষকৈ সেই সমষ্টিবিলাক আমি লক্ষ্য কৰি আমি তাত প্ৰতিনিধিত্ব কৰিবৰ কাৰণে বিজেপিক উৎখাত কৰিবৰ কাৰণে আৰু বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে আমিও নিৰ্বাচনত অংশগ্ৰহণ কৰিব বিচাৰিছোঁ। আমি বিচাৰিছোঁ যে অসম জাতীয় পৰিষদ দলে যিসকলৰ লগত আমাৰ বিৰোধী শক্তি আছে সেই বিৰোধী শক্তিটো আমি ঐক্যবদ্ধভাৱে আমি যুঁজা আমি তাত একমত আছোঁ। তাৰ লগে লগে আমি তেওঁলোকৰ লগত আলোচনা কৰিম আৰু যিসকলে বিজেপি বিৰোধী স্থিতি গ্ৰহণ কৰিব তেওঁলোককো আমি লৈ পেলাই আমি একেলগে আগবঢ়া চিন্তা চৰ্চা কৰিছোঁ। গতিকে সেইবিলাক আলোচনাৰ বিষয়ে আহিব নিশ্চয় অনাগত দিনত এই বিষয়ে আমি আপোনালোকে জনাব। আপুনি নিজেও অৱতীৰ্ণ হ'ব? মই অৱতীৰ্ণ হোৱা কথা নাই, মই আহ্বায়ক হিচাপে দায়িত্ব লৈছোঁ আৰু বিশেষকৈ বিটিআৰ অঞ্চলৰ ৰাইজেই বিচাৰিছে যে বিজেপি শোষণৰ পৰা মুক্ত হ'ব লাগে। এতিয়া বিজেপিয়েতো বিভিন্ন ধৰণৰ শ্লোগান দিয়ে যে বিটিআৰত শান্তি আহিলে, বিটিআৰত বহুত উন্নতি হৈছে, কিন্তু প্ৰকৃততে বিজেপিয়ে তেওঁলোকৰ এজেণ্ট সোমাই যিবিলাক ইয়াত জনসাধাৰণৰ যিবিলাক সা সুবিধা পাব লাগিছিল বা ইয়াত যিখিনি ঠিকা টুকুলি পাব লাগিছিল সেই ঠিকা টুকুলিবিলাক ইয়াৰ স্থানীয় মানুহে নাপায়, বিটিআৰ অঞ্চলৰ মানুহে নাপায়। সৰহসংখ্যক যিবিলাক ঠিকা টুকুলি যিবিলাক পুঁজি এই পুঁজিবিলাক নিৰ্দিষ্ট বাহিৰাগত ব্যক্তিসকলে ইয়াত তেওঁলোকে লুণ্ঠন চলাই আছে নিয়োগ কৰি পেলাই। গতিকে সেইটো বন্ধ হ'ব লাগে। তাৰ লগে লগে আৰু যিবিলাক পুঁজি আনি পেলাই বিজেপিক শোষণ কৰা নীতি বনাইছে বিজেপিয়ে, বিটিআৰক শোষণ কৰা যিটো নীতি বনাইছে তাক ৰাইজক আমি সজাগ কৰিবৰ কাৰণে আহিছোঁ। আৰু তাৰ লগে লগে নিৰ্বাচনত আমি যাতে এই গোটেই বিষয়টো ৰাইজে যাতে সজাগ আৰু সচেতন হৈ বিজেপিক প্ৰতিহত কৰাৰ ব্যৱস্থা হাতত লৈ কাৰণে আমি এটা কৰিছোঁ। চাওক, বড়ো জাতীয়তাবাদটো যেতিয়া দুভাগ কৰিলে বিজেপিয়ে কৌশল কৰি আৰু দুভাগ হোৱাৰ লগে লগে বিজেপিয়ে UPPৰ লগত চৰকাৰ বনাইছিল, কিন্তু আগতে যিটো জাতীয়তাবাদ বড়ো জাতীয়তাবাদটো শক্তিশালী আছিল তেওঁলোকে সকলোৱে দেখিছে। এতিয়া বিভাজন অনাৰ পাছত তেওঁলোকে দুৰ্বল হৈছে। এতিয়া তেওঁলোকে বিজেপিয়ে যেনেধৰণে কয় তেনেধৰণে চলিব বিচাৰিছে। গতিকে তেওঁলোকে যদি মুক্তভাৱে বড়ো জাতীয়তাবাদটো শক্তিশালী কৰিবৰ কাৰণে বা বিটিআৰৰ উন্নতি যদি বিচাৰে তেতিয়াহ'লে বিজেপিক প্ৰতিহত কৰিব লাগিব। মূল কথাটো এইটো। কিন্তু এতিয়া যিহেতু চৰকাৰ দিছপুৰত UPPL আৰু বিজেপি চৰকাৰ চলাই আছে, আমি তাত দেখি পাইছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াই নিজে একো সিদ্ধান্ত ল'ব নোৱাৰে। আৰু সেই ল'ব নোৱাৰা কাৰণটো হ'ল বিজেপি গোটেই জাতীয়তাবাদটো নিক্ষেপ কৰিবৰ কাৰণে তেওঁলোকে ষড়যন্ত্ৰ কৰিছে, অভিসন্ধি ৰচিছে। আৰু যিখিনি তেওঁলোকে UPPLৰ পৰা যিখিনি প্ৰতিনিধিত্ব কৰি পেলাই তেওঁলোকে দিছপুৰত ৰাখিছে তেওঁলোকে আপোনালোকে চাব তেওঁলোকে কোনো ধৰণৰ সিদ্ধান্ত ল'ব নোৱাৰে। প্ৰমোদ বড়ো ডাঙৰীয়াই নিজে সিদ্ধান্ত ল'ব নোৱাৰে। গোটেই যিবিলাক পুঁজি আহে পুঁজিত ভাগ বিজেপিয়ে লৈ যায়, দিছপুৰত থাকি আহে। আৰু যিবিলাক পুঁজি ইয়াত আবণ্টন হয় পুঁজিবিলাক যেতিয়া ঠিকা টুকুলি হয় এই ঠিকা টুকুলিবিলাক ইয়াৰ স্থানীয় মানুহে নিদিয়ে। যিমান ডাঙৰ পুঁজি ইয়াত আবণ্টন হয়, যিমান ডাঙৰ ঠিকা ওলায় চব দিছপুৰৰ পৰা শোষণ কৰাৰ ব্যৱস্থা কৰিছে। গতিকে মই ভাবোঁ যে এটা গোটেই বড়ো জাতীয়তাবাদটো শক্তিশালী কৰিবলৈ হ'লে প্ৰমোদ বড়ো ডাঙৰীয়াও বা UPPLও বা BPLও তেওঁলোকে এটা চেষ্টা ৰাখিছে যদিও আজি বিজেপিৰ আগ্ৰাসন তেওঁলোকে দুৰ্বল হৈছে। গতিকে তাৰ পৰা মুক্ত হ'বলৈ হ'লে ইয়াত আঞ্চলিকতা প্ৰতিষ্ঠা হ'ব লাগিব শক্তিশালীভাৱে। সকলো জাতি জনগোষ্ঠী যাতে ঐক্যবদ্ধভাৱে সকলোৱে সুৰক্ষিতভাৱে সকলোৱে যাতে অধিকাৰৰ পৰা বঞ্চিত নোহোৱাকৈ অধিকাৰ পাবলৈ কাৰণে সক্ষম তাৰ কাৰণে ব্যৱস্থা ল'ব লাগিব। মই ভাবোঁ যে বিটিআৰ অঞ্চলৰ নিৰ্বাচনটো সুকীয়া, এছেম্বলি নিৰ্বাচনটো সুকীয়া থাকিব পাৰে, কিন্তু আমি বিচাৰোঁ যে বিজেপিক প্ৰতিহত কৰাটো মূল লক্ষ্য। আমি UPPLকো আমি আহ্বান জনাম, তেওঁলোকে যদি বড়ো জাতীয়তাবাদটো শক্তিশালী কৰিব বিচাৰে বা বিটিআৰৰ যদি প্ৰকৃত উন্নতি বিচাৰে তেতিয়াহ'লে বিজেপিৰ পৰা মুক্ত হ'ব লাগিব। আমি আহ্বান জনাইছোঁ যে UPPL যাতে বিজেপিৰ পৰা মুক্ত হয়।